Hi guys, মই হলো নৱজ্যোতি আৰু আপোনালোকে চাই আছে স্মাৰ্ট আছাম ইউটিউব চেনেল। আপোনালোকে আপোনালোকৰ মোবাইলটো টাচ নকৰাকৈ মুখেৰে কৈ কিনে যিকোনো কাম কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টোত মই দেখাম যে মুখেৰে কৈ কিনে আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলটোৰ জৰিয়তে কিছুমান কাম কৰিব পাৰে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তাৰ লগতে এটা লাইক কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষৰ বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে। লেটছ বিগিন। আৰু আপুনি মুখেৰে কৈ কিনে আপোনাৰ মোবাইলৰ কাম কৰিব পাৰিব গুগলৰ জৰিয়তে। গতিকে তাৰ বাবে ফাৰ্ষ্ট আপোনালোকে আপোনাৰ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ ইয়াত চাৰ্চ কৰিব গুগল চাৰ্চ কৰি আপোনালোকে আপোনাৰ গুগল এপ্লিকেশ্যনটো ইয়াত কাষত আপডেট বুলি আহিব, আপোনালোকে আপডেট কৰি ল'ব। আৰু এতিয়া আপোনালোকে ইয়াত কাষত আপডেটত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ ইয়াত এইটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত আপোনালোকৰ যেতিয়া আপডেট হৈ যাব তেতিয়া আপোনালোকে এইটো অপেন কৰিব লাগিব। আৰু আপডেট কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ গুগল এপ্লিকেশ্যনটো অপেন কৰিব। আৰু অপেন কৰাৰ পিছত আপোনাৰ ইয়াত তলত ইয়াত কাষত এটা আইকন দেখিব, তিনিডাল ডেছ, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এতিয়া ছেটিংছত যাব। ছেটিংছত গৈ ইয়াত আপোনালোকে ভইচত যাব। ভইচত গৈ ইয়াত এটা অপশ্যন থাকিব ভইচ মেটছ, তাত আপোনালোকে ক্লিক কৰিব। আৰু কৰাৰ পিছত ইয়াত এটা অপশ্যন থাকিব এক্সেছ উইথ ভইচ মেটছ, তাত আপোনালোকে ইয়াত অন কৰি দিব লাগিব এইটো। আৰু অন কৰাৰ পিছতে ইয়াত আপোনালোকক ইয়াত আই এগ্ৰীত ক্লিক কৰিব। আৰু কৰাৰ পিছত আপোনালোকে 4বাৰ অ'কে গুগল বুলি ক'ব লাগিব। মই দেখাই আছো আপোনালোকে কেনেকৈ ক'ব। অ'কে গুগল, অ'কে গুগল, অ'কে গুগল, অ'কে গুগল। আৰু এতিয়া আপোনালোকে ফিনিছত ক্লিক কৰিব। আৰু ফিনিছত ক্লিক কৰাৰ পিছত হয়তো আপোনাৰ যদি মোবাইলৰ লক, পেটাৰ্ণ লক বা পাছৱৰ্ড বা ফিংগাৰপ্ৰিণ্ট থাকে এইটো আপুনি দিব লাগিব পাৰে। মোৰ তাত অহা নাই, আপোনালোকে এইটো দি দিব। আৰু দিয়াৰ পিছত আপোনালোকে আকৌ বেয়াকৈ এইটো স্ক্ৰীণতে আপোনালোকে আহিব। আৰু এতিয়া আপোনাৰ ফাৰ্ষ্ট যিটো কাম আপোনালোকে আপোনাৰ মুখেৰে কৈ কিনে কৰিব পাৰিব সেইটো হৈছে আপোনাৰ মোবাইলটো আপুনি মুখেৰে কৈ কিনে আনলক কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ছেটিংছত যাব। আৰু ছেটিংছত গৈ ইয়াত আপোনালোকে ইয়াত তলত আহিব, আহি আপোনাৰ ছিকিউৰিটি অপশ্যনটো য'ত থাকে তাত আপোনালোকে যাব লাগিব। ইয়াত দেখিছে ইয়াত আছে এইটো ছিকিউৰিটি, তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত অপশ্যন থাকিব ইয়াত স্মাৰ্ট লক, সেইটো আপোনালোকে ক্লিক কৰিব। আৰু কৰাৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড বা পেটাৰ্ণ লাগি আছে সেইটো আপুনি দি দিব। আৰু দিয়াৰ পিছত ইয়াত আপোনাৰ আৰু ইয়াত এটা অপশ্যন থাকিব ভইচ মেটছ বা ট্ৰাষ্টেড ভইচ বুলি, তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ এটা অপশ্যন থাকিব আনলক উইথ ভইচ মেটছ, সেইটো আপুনি অন কৰিব লাগিব। আৰু অন কৰাৰ পিছতে ইয়াত আপোনাৰ পেটাৰ্ণটো দি দিব। দিয়াৰ পিছত ইয়াত অ'কে ক্লিক কৰিব। আৰু কৰাৰ পিছত এতিয়া আপোনাক মই খুলি কিনে দেখাই আছো মোৰ মোবাইলৰ লকটো। ইয়াত আপোনালোকে দেখিছে মোৰ মোবাইলত লক লাগিছে, মোৰ মোবাইলটোত লাগিছে পেটাৰ্ণ লক। কিন্তু এই পেটাৰ্ণ লকটো মই মুখেৰে কৈ কিনে খুলিব পাৰিম। আৰু তাৰ বাবে আপোনাৰ নেট কানেকশ্যনটো অন হৈ থাকিব লাগিব। আৰু এতিয়া আপোনালোকে ক'ব অ'কে গুগল। আৰু এতিয়া আপোনালোকে বেক কৰিব। আৰু বেক কৰাৰ পিছত ইয়াত স্ৱাইপ কৰিব। আৰু দেখিছে লকটো খোলা গৈছে। মই পেটাৰ্ণটো দিবই নালাগিল, মোৰ পেটাৰ্ণ লকটো অট'মেটিক খোলা গৈছে। আৰু নেক্সট কামটো হৈছে আপুনি মুখেৰে কৈ কিনে আপোনাৰ যিকোনো এপ্লিকেশ্যন, আপোনাৰ যিবিলাক এপ্লিকেশ্যন আপোনাৰ মোবাইলত ইনষ্টল হৈছে সেইবিলাক আপুনি অপেন কৰিব পাৰিব মোবাইলটো টাচ নকৰাকৈ। কিন্তু আপোনাৰ নেট কানেকশ্যনটো এনি টাইম অন কৰি থৈ দিব লাগিব যেতিয়া আপোনালোকে কিবা এটা কাম আপোনাৰ মুখেৰে কৈ কিনে কৰিব বিচাৰে। আৰু যিকোনো এপ্লিকেশ্যন অন কৰিবলৈ আপোনালোকে এনেকৈ ক'ব লাগিব অ'কে গুগল অপেন প্লে ষ্ট'ৰ। আৰু এতিয়া দেখিছে প্লে ষ্ট'ৰটো অন হৈ গৈছে। এনেদৰে আপুনি যিকোনো এপ্লিকেশ্যন অন কৰিব পাৰিব যিবিলাক আপোনাৰ ইনষ্টল হৈ আছে। আৰু নেক্সট যদি আপুনি বিচাৰে যে ভিডিঅ' এটা ৰেকৰ্ড কৰিব তেতিয়া আপুনি ইয়াত আপোনাৰ ভইচৰ জৰিয়তে ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ক'ব অ'কে গুগল ৰেকৰ্ড এ ভিডিঅ'। Opening app. আৰু ইয়াত দেখিছে এতিয়া মোৰ ভিডিঅ'টো অন হৈ গৈছে কেমেৰাটো। আৰু এনেদৰে আপুনি ইয়াত আপোনাৰ ভইচৰ জৰিয়তে কৈ কিনে আপুনি ইয়াত ভিডিঅ' ৰেকৰ্ডো কৰিব পাৰিব। আৰু নেক্সট যদি আপুনি আপোনাৰ ব্লুটুথ ৱাইফাই অন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো মুখেৰে কৈ কিনে কৰিব পাৰিব। তাৰ বাবে আপোনাক ক'ব লাগিব অ'কে গুগল এনেবল ব্লুটুথ। Turning on Bluetooth.
আৰু যদি এতিয়া আপোনালোকে ব্লুটুথটো অফ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব অ'কে গুগল ডিসেবল ব্লুটুথ Turning off Bluetooth. এতিয়া দেখিছে আপোনাৰ ব্লুটুথটো অফ হৈ গৈছে আৰু নেক্সট যদি আপুনি কেতিয়াবা কাৰোবাক কল কৰিব বিচাৰে আৰু আপুনি কৰবাত বিজি হৈ থাকে আপোনাৰ মোবাইলটো ধৰক অলপ দূৰত আছে তেতিয়া আপোনালোকে আপোনাৰ মুখেৰে কৈ কিনে আপুনি কলো কৰিব পাৰিব যাক বিচাৰে তাক আৰু স্পিকাৰ ফোনত তাৰ বাবে আপোনালোকে ক'ব লাগিব অ'কে গুগল কল জিঅ'মাই উইথ স্পিকাৰ ফোন Calling GeoMy mobile on speakerphone. এতিয়া মোক ইয়াত সিম সুধিছে মই কোনখন সিমেৰে কৰিম কিন্তু আপোনাৰ যদি ফোন কৰাটো এখন সিম কৰি থৈ দিয়ে অৰ্থাৎ ডিফল্ট সিম কৰি থৈ দিয়ে তেতিয়া আপোনাৰ ইয়াত আপোনাক সিম নুসুধে ডাইৰেক্ট আপোনাৰ ফোন লাগি যাব বা আপোনাৰ যদি সিংগল সিম হয় তেতিয়া আপোনাৰ ডাইৰেক্ট ফোন লাগিব আপোনাৰ আৰু নেক্সট আপুনি কি কৰিব পাৰে যে আপুনি কেতিয়াবা কৰবাত হয়তো যাব পাহৰিব পাৰে আপোনাৰ পিছত কথাটো মনত নাথাকে এতিয়া আপুনি এটো ৰিমাইন্ড কৰি থৈ দিব পাৰে অৰ্থাৎ আপোনাক ই অটোমেটিক আপোনাক সেই টাইমত আপোনাক মেছেজটো দেখাই দিব যে আপুনি ইয়াত যাব লগা আছিল গতিকে তাৰ বাবে আপোনালোকে ক'ব লাগিব অ'কে গুগল ৰিমাইন্ড মি টু গো টু টিউচন এট 4 p.m. Okay, do you want to save this? Save this. Okay. Reminder saved. এতিয়া দেখিছে মোৰ ৰিমাইন্ডাৰটো সেভ হৈ গৈছে অৰ্থাৎ আপোনাৰ যেতিয়া 4 বাজিব তেতিয়া এই মেছেজটো দেখাব যে টিউচনত যাব লাগে আৰু নেক্সট যদি আপুনি এলাৰ্ম সেট কৰিব বিচাৰে তেতিয়া আপুনি হেতু মুখেৰে কৈ কিনে ইয়াত সেট কৰিব পাৰিব এলাৰ্ম তাৰ বাবে আপোনালোকে ক'ব লাগিব অ'কে গুগল set an alarm at 6 a.m. Okay, 6 a.m. Setting your alarm. এতিয়া দেখিছে মোৰ এলাৰ্মটো ইয়াত সেট হৈ গৈছে আৰু এনেদৰে আপুনি আপোনাৰ যিকোনো টাইমত এলাৰ্মটো সেট কৰিব পাৰিব আৰু নেক্সট যদি আপুনি কোনোবা সিংগাৰৰ ভিডিঅ' সং ইউটিউবত চাব বিচাৰে তেতিয়া আপুনি ইয়াৰ পৰা ডাইৰেক্ট মুখেৰে কৈ কিনে আপুনি চাব পাৰিব তাৰ বাবে আপোনালোকে ক'ব অ'কে গুগল Play Arijit Singh's Nena song on YouTube. Here you go. এতিয়া মোৰ ইউটিউবত এই সংটো ইয়াত প্লে হ'ব গতিকে এনেদৰে আপুনি ইয়াত সংও প্লে কৰিব পাৰিব ইউটিউবত গতিকে এনেদৰে আপোনালোকে আপোনাৰ মুখেৰে কৈ কিনে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰে আপোনাৰ মোবাইলটোৰ জৰিয়তে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ